आंनि देरहानाया खाथां होननानै बुंनो हाबाय मानोना रायजोआ उन्नयननि सार्थआव जौगानांगौनि थाखाय बिथांमोना बयबो भट होदों आरो भारतनि प्रधानमन्त्री जोंनि मानगोनां जे नरेन्द्र मोदीजी बिथांनि जे स्लगान सबके साथ सबके विकास बेखौ नोजोर बोनानै दिनै बयबो भट होदों आरो आसामनि जे गोख्रों जोंनि सीएम सार डॉक्टर हिमन्त बिश्व शर्मा आरो लोगोसे जोंनि बिटिआरनि चिफ प्रमद बर' बिथांनि जे मोनसे पदक्षेप बे पदक्षेपनि थाखाय दिनै रायजोफ्रा बिसास खालामदों आरो थारैनो जौगानांगौनि सार्थआव दिनै भट प्रदान खालामदों आरो बे देरहानाया रायजोफोरनि देरहानाय बेनिखायनो आं रायजोफोरनिसिम जोबोद गोजोननाय जासिदों दादा আপনি সম্মানীয় নরেন্দ্র মোদী স্লোগান আমার বিকাশ আর ইয়ার মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মাদেৱ লগতে ডাঙৰ নেতৃত্বত যিহেতুকে উন্নয়নৰ কাৰণে সিহঁতে কাম কৰি আছে আৰু উন্নয়নৰ যিটো আমাৰ কাম কাজ এইটো দেখি পেলাই ৰাইজে আজি ভোট প্ৰদান কৰিছে উন্নয়নৰ স্বাৰ্থত গতিকে মই ভাবোঁ ৰাইজে যেনেকৈ মৰম কৰিছে এইটো ৰাইজৰ কাৰণে মই ৰাইজলৈ আকৌ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতে যাতে ৰাইজে মিত্ৰজোঁটৰ লগত থাকি পেলাই কাম কৰে আৰু বেছিকৈ ময়ো ৰাইজৰ ওচৰত বহি পেলাই আমাৰ চৰকাৰৰ যিবোৰ আঁচনি এই আঁচনিবোৰ কাম কৰি বিচাৰিছোঁ তাৰ লগতে আমাৰ 28 নম্বৰ সমষ্টি পিছপৰা এটা সমষ্টি গতিকে এই সমষ্টি কেনেকৈ উন্নয়ন কৰিব পৰা যায় তাৰ কাৰণে অসমৰ আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিটিআৰৰ চিফ প্ৰমদ বৰ ডাঙৰীয়াৰ লগতে সব মানে আমাৰ বিভাগীয় মন্ত্ৰীসকলক লৈ এই আমাৰ 28 নম্বৰ সমষ্টি উন্নয়নৰ কাৰণে কাম কৰি যাম বৰ্তমান আপোনাৰ কেনেকুৱা অনুভৱ হৈছে এই মুহূৰ্তত মই আনন্দিত হৈছোঁ কাৰণ ৰাইজৰ মৰম মই নিশ্চয়কৈ পাইছোঁ ৰাইজৰ সঁহাৰি পোৱাৰ কাৰণে মই গৌৰৱান্বিত ৰাইজে মোক এই অঞ্চলৰ কাম কৰিবৰ কাৰণে সুযোগ দিলে তাৰ কাৰণে মই নিজে আনন্দিত যিমানবোৰ আমাৰ চেণ্ট্ৰেল কমিটিৰ পৰা আৰম্ভ কৰি আমাৰ তল লেভেলৈকে যিমানবোৰ কৰ্মীসকল আছে আৰু আমাৰ ৰাইজ আছে চবেই মিলি যিহেতুকে মিত্ৰজোঁটৰ প্ৰতিজন ব্যক্তিসকলে এইটো কাম কৰিছে গতিকে মই সবাকে সমানে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ হয় মুখ্যমন্ত্ৰীয়ে কেইবাবাৰো ইয়াত অভিযান প্ৰচাৰ চলাইছে এই ক্ষেত্ৰত আপুনি কি ক'ব আপুনি বিশেষকৈ অধিক ভোট আপুনি কি ক'ব এই মুহূৰ্তত কি ক'ব বিচাৰে হয় তাকেই কৈ আছোঁ মই বিশেষকৈ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰাইজে আজি উন্নয়নৰ স্বাৰ্থত ভোট প্ৰদান কৰিছে আৰু এই জিত ৰাইজৰে জিত হয় আৰু স্পেচিয়েলি মই থেংকছ দি আছোঁ আমাৰ ভাৰতবৰ্ষৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীৰ যিটো শ্লোগান সবকে সাথ সবকে বিকাশ তাক দেখি পেলাই চবেই আহিছে আৰু লগতে অসমৰ মুখ্যমন্ত্ৰী সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ আৰু আমাৰ বিটিআৰৰ চিফ সন্মানীয় প্ৰমদ বড়োদেৱ সিহঁতৰ নেতৃত্বত যিহেতুকে আমি উন্নয়নৰ স্বাৰ্থত কাম কৰিবৰ কাৰণে ওলাই আহিছোঁ ৰাইজে বিশ্বাস কৰি পেলাই আৰু ৰাইজে উন্নয়নটোৰ মুখটো দেখিবলৈ পাইছে তাৰ কাৰণে আজি ৰাইজে স্থপতভাৱে ওলাই আহি পেলাই মই যৌথ দলৰ এজন প্ৰাৰ্থী হিচাপে মোক ভোট প্ৰদান কৰিছে আৰু আজি বিজয়ী সুনিশ্চিত হৈ গ'ল গতিকে মই বহুত আনন্দিত কি হ'ব যিটো আজিৰ পৰা আপুনি MLA হৈ গ'ল ৰাইজৰ আস্থাত ৰাইজৰ সমৰ্থনত নিশ্চয়কৈ ইয়াত বহুত কাম কৰিব লগা আছে মই আগতে কৈছিলোঁ যে আমাৰ এই 28 নম্বৰ সমষ্টিত আজি ক'বটি 30% গাঁওসমূহত বিজুলী আদি নাই সংযোগ হোৱা নাই গতিকে এইবিলাকো কাম কৰিম আৰু আমাৰ নদী বানৰ সমস্যা আছে বান গৰাখহনীয়া বহুত সমস্যা আছে নিবনুৱাসকলৰ সমস্যা আমাৰ আই মাতৃসকলৰ বা মহিলাসকলৰ সমস্যা কৃষকৰ সমস্যা গতিকে সমস্যাবোৰ বহুত আছে এই সমস্যাবোৰক লৈ মই নিশ্চয় ৰাজ্যত আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অৱগত কৰিম আমাৰ বিটিআৰ চিফ ডাঙৰীয়া অৱগত কৰিম আমাৰ মন্ত্ৰীসকল আছে আমাৰ EM সকল আছে আমাৰ GM সবাকে লৈ পেলাই এই অঞ্চলৰ এই আমাৰ 28 নম্বৰ সমষ্টিৰ উন্নয়নৰ কাৰণে মই কাম কৰি যাম বিৰোধী আছিলে কিন্তু আপোনালোকে নিশ্চয়কৈ জানে যে এইবাৰ যিহেতুকে উন্নয়নৰ স্বাৰ্থত ৰাইজে আমাক ভোট প্ৰদান কৰিছে গতিকে ইয়াত বিৰোধীৰ একো ৰল নাথাকে তাৰ কাৰণে আজি ৰাইজে বিৰোধী দলক প্ৰত্যাখ্যান কৰিছে আৰু আমাৰ মিত্ৰজোঁটৰ দলত থাকি পেলাই আমাক ভোট প্ৰদান কৰিছে